নমস্কাৰ বন্ধুসকল, দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰলৈ মই ৰবি আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ আছামিজ হেল্পাৰ ইউটিউব চেনেললৈ। আজি প্ৰথম খবৰটো হৈছে ভাৰতীয় ষ্টেট বেংকত বহুকেইটা চাকৰি পদ মুকলি কৰা হৈছে। প্ৰায় ৩,৮৫০টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন মুকলি কৰিছে। CBO অৰ্থাৎ চাৰ্কেল বেছ অফিচাৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ বয়স 30 বছৰৰ ভিতৰত হ'ব লাগিব। ভাৰতীয় ষ্টেট বেংকৰ ৱেবছাইটত উল্লেখ কৰা অনুসৰি যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব খোজে তেওঁলোকে 16 আগষ্টৰ ভিতৰত আবেদন কৰি সমাপন কৰিব লাগিব সকলো প্ৰক্ৰিয়া। আৰু এই ৱেবছাইটটো হৈছে www.sbi.co.in। ইয়াৰ পিছৰ খবৰটো হৈছে ৰাজ্য চৰকাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ পৰিকল্পনা কৰিছে বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। তেওঁ সোমবাৰে কয় যে অসমত কৰোনাৰ সংক্ৰমণ লাহে লাহে নিয়ন্ত্ৰণলৈ আহিছে। বিগত কিছুদিনৰ পৰা ৰাজ্যত আক্ৰান্ত হোৱা লোকতকৈ সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। লগতে তেওঁ কয় যে আগষ্ট মাহৰ শেষৰ ফালে কৰোনাৰ সংক্ৰমণৰ হাৰ কমিব আৰু তাৰ পিছত ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলিব পাৰিব বুলি আশা কৰিছে ৰাজ্য চৰকাৰে। উল্লেখযোগ্য যে সামাজিক সংক্ৰমণৰ আশংকা কৰা বহু স্থানত ক্ৰমাৎ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হৈছে। সামাজিক সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰা গুৱাহাটীতো ক্ৰমাৎ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হৈছে। গুৱাহাটীত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰধান আৰু একমাত্ৰ কাৰণ লকডাউন বুলিও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই। সোমবাৰে GMCHৰ প্ৰেক্ষাগৃহত 115 জন লেবৰেটৰী টেকনিচিয়ানক নিযুক্তিপত্ৰ বিতৰণ কৰি মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰে যে কৰোনাৰ বাবে অসমৰ শিক্ষাৰ্থীসকলে এটা বৰ্ষ নষ্ট হ'বলৈ দিব নোৱাৰি। গতিকে চৰকাৰে কি প্ৰকাৰে পুনৰ শিক্ষানুষ্ঠানসমূহ খুলিব পাৰে তাৰ পৰিকল্পনা কৰি আছে। ইয়াৰ পিছৰ খবৰটো হৈছে অখিল গগৈ মুক্তিৰ দাবীত মহানগৰীত প্ৰতিবাদ। চৰকাৰী নিৰ্দেশনাক অৱমাননা কৰা অভিযোগত অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মঙলবাৰে মহানগৰীৰ চান্দমাৰীত এক প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰায় অৰ্ধশতাধিক সদস্যই এই প্ৰতিবাদৰ জৰিয়তে দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈক শীঘ্ৰেই মুক্তিৰ দাবী জনায়। চান্দমাৰী ৰাজপথত চৰকাৰী নীতি নিৰ্দেশনা উলংঘন কৰি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীক প্ৰশাসনে আটক কৰি ছত্ৰভংগ দিয়ে। উল্লেখযোগ্য যে মহানগৰ আৰক্ষীৰ কেইবাজনো জোৱানে PPE কিট পিন্ধি সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।